নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাহ হ'লে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ হ'ব। মানে আমি যোৱাকালি আহিছিলোঁ লামডিং মোৰ বন্ধু সত্যজিতৰ ৰুমত আহিছিলোঁ আৰু বহুত দিন অহা নাছিলোঁ। সি মাতি আছিলে, নতুনকৈ বাইক এখন লৈছিলে সি, এতিয়া আহ মাতি আছিলে লগত। সেইটো মুকিব গৈ আছে, মুকিবৰ সৈতে ধুনীয়াকৈ আহি গ'লোঁ। আহি পেলাই ভাবিলোঁ যে অসমৰ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ বেক চাইডে দেখা পাইছে, একদম পানী মোৰ ৱাটাৰফল। আৰু আহি গৈছোঁ একবাৰ বোলো চাই যাওঁ, মনোৰঞ্জন লৈ যাওঁ আৰু নেচাৰেলি যি ফুড আছে খাব চেষ্টা কৰিম। লগতে আৰু অসমৰ বিখ্যাত যি পানীমূৰৰ জিকা, সেই জিকা ভিডিঅ' আপোনালোক দেখাম আৰু জিকা খেতি কি ধৰণে কৰে পানীমূৰত সেয়া আপোনালোক দেখুৱাৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য। গতিকে বাকীখিনি কি হয় আপোনালোকক জনাই আছোঁ বলক। আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই দিবৰ কাৰণে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে যদি নতুন ভিজিটাৰ হ'লে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব, কাৰণ নতুন নতুন কণ্টেণ্ট ফুল জছত আপোনালোকৰ কাৰণে আহি আছে। আৰু চিধা পানীমূৰত আমি এতিয়া, আৰু মোৰ লগত আহিছে মুকিব, আৰু এইযোৰ লগাই লৈছোঁ। মোৰ লগত আহিছে মুকিব, আৰু মুকিবে মই আনাৰস খাম। আৰু আনাৰসটোৰ দাম বাইদেউ কাটিব ধুনীয়াকৈ দি দিছোঁ। দাম কিন্তু এটা আনাৰসৰ দাম এইটো 80 টকা কৈছে, আৰু লোকেল আনাৰস হয়। আৰু আপোনালোকে এটা বস্তু মন কৰিব, ইয়াতে খাওঁতে কিন্তু আনাৰসটো লওঁতে কি দিছিলে, এই সৰু সৰু এটা ফুটা দেখিছেনে, কেমেৰাত হৈ পাৰিছে নে গম পোৱা নাই, এই যি ফুটা দেখিছে এই ফুটাটো কিন্তু চাই ল'ব। যিকোনো ফুটাৰ পৰা আপোনালোকে মানে এনেকুৱা থাকিলে মানে কিছুমান বেয়া বস্তুৱে ফুটে বুলি কোৱা শুনিছোঁ, কিন্তু আপোনালোকে চাই পেলাই বাছি খাব। আৰু আমাৰ আনাৰস ধুনীয়া কাটি আছে। ব্ৰ' আনাৰস খাব নে দোস্তি? আনাৰস খাম, হেল্ডি ফুড। আৰু ফাইনেলি আমাক আনাৰস দি দিলে। ব্ৰ' তুমি টেষ্ট কৰিলা কেনেকুৱা হৈছে? ফাইনেলিটো সদায় কিয় ক'ব লাগে, হা কোৱা। এইটো আমি পাইনাপলৰ এইটো ঠাৰিটো দি পেলাই খাইছোঁ দেই। মই ধুনীয়া মিঠা পুৰা। নৰ্মেল আৰু নৰ্মেল মিঠা নাই এনেকুৱা নাজাৰা। লগতে আনাৰস লাগে ঠিক আছে। অৰ্গেনিক আনাৰস, লগতে এইটো ঘিউ আৰু খাইছোঁ। আৰু কি লাগে জীৱনত, এইবোৰেই সুখ। আপোনালোকে পানীমূৰ আহিলে এনেকুৱা সৰু সৰু একদম ষ্টল ধুনীয়াকৈ দেখা হ'ব। আৰু চাওক ধুনীয়াকৈ একদম ষ্টল আছে। কিবা যদি আপোনালোকৰ লাগতিয়াল বস্তু লাগে, সৰু 2-1 সামগ্ৰী আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব। চাওক একদম মজা আছে। আপোনাৰ 1, 2, 3, 5-6-7খনমান দোকান আছে। আৰু পিকনিক চিজনত আৰু দোকান যেতিয়া দেখা পাইছে, এই লোকেশ্যনটো ধুনীয়াকৈ পিকনিকৰ সময়ত দোকান বহি যায় ইয়াত। ব্লগাৰ একদম ব্লগাৰ গোট খাই গৈছে। চব বাইদেউহঁতে ব্লগ বনাই আছে, ময়ো ব্লগ বনাই আছোঁ। একদম মজা আৰু একদম ফুল এনজয়। মই পানীমূৰৰ পৰা ৰিটাৰ্ণ কৰি আছোঁ। মোৰ যিটো খেতি জিকা আছে, সেই জিকা খেতি খেতি কৰি কৰে। ইয়াৰ প্ৰত্যেকটো খেতি আপোনালোকে অৰ্গেনিক পাব। ইয়াতে কোনো ধৰণৰ সাৰ তেওঁলোকে প্ৰয়োগ নকৰে। আৰু তেওঁলোকৰ লগত মই কথা পাতিব চেষ্টা কৰিম, যিহেতু ইমান দূৰৰ পৰা আহিছোঁ, নগাঁৱৰ পৰা। আৰু যিহেতু মোৰ দাদা ইয়াতো থাকে, দাদাকো লগ পাই আছোঁ, আপোনালোকক জনাই আছোঁ। আৰু চাওক এইফালে আপোনালোকৰ কিন্তু গোমধান খেতি, আৰু প্ৰত্যেকে পূৰা চাওক। আৰু এঢলীয়া মাটিটো পানীৰ কাৰণে বা যি ঘাঁহ কিমান ধুনীয়াকৈ গজি আছে। আৰু এয়া গোমধান খেতি লগাইছে তেওঁলোকে। এতিয়া ব'লক আমি জিকা অলপ তেওঁলোকৰ পৰা কৰি লৈ যাম, আৰু তেওঁলোকক সুধিম যে খেতি কি ধৰণে তেওঁলোকে কৰে, বা বেলেগতকৈ তেওঁলোকৰ খেতি পদ্ধতিটো কেনেকুৱা, কোনটো সময়ত গুটি দিয়ে, জিকা কোনটো সময়ত বেছি লাগে গছত, গোটেইখিনি কথা পাতি আছোঁ তেওঁলোকৰ পৰা। জিকা খেতি যোনে কৰে তেওঁক লগ পাই গ'লোঁ। এতিয়া সুধিম তেওঁক কি ধৰণে জিকা খেতিটো কৰে, বা তেওঁলোকৰ পাইকাৰী ৰেট কিমান বৰ্তমান। নমস্কাৰ, মোৰ ইউটিউব চেনেল হেঁপাহ হ'লে। তোমাৰ নামটো প্ৰথম জনাবা। মোৰ নাম ৰাজ দাস হয়। ৰাজ দাস। জিকা খেতি তুমি লগাইছা, কেনেকৈ কৰা যায় খেতিটো? প্ৰথমৰ পৰা তুমি অকণ কোৱাচোন মোক। প্ৰথমেতো হাল মাৰিব লাগে, গুটি লগাব লাগে। ইয়াৰ পৰা গাছটো অলপমান ডাঙৰ হ'লে চাং দিব লাগে, পিছত সাৰ ওষুধ দিব লাগে। সাৰ দিয়া গৈছে কিবা কি সাৰ দিয়া গৈছে আপোনালোকে? জৈৱিক সাৰ। জৈৱিক সাৰ প্ৰয়োগ কৰিছা। আৰু জিকাটো তুমি কোনটো মাহত লগালে গুটি বেছি ভাল হ'ব? তোমাৰ জুন মাহ শেষ হ'ব এতিয়া,
এপ্ৰিলত দিলে জিকা খেতিটো ভাল হ'ব আৰু ইয়াতে জিকা তোমালোকে এইটো জিকা কেনেকৈ পাইকাৰী বেছি আছে কেজি 30 টকা 30 টকা বঢ়িয়া কিমান বিঘা জিকা খেতি লগাইছা 1.5 বিঘামান 1.5 বিঘা লাভ হয়নে তোমালোকৰ লাভটো হয় লাভ হয় ন ঘৰত কিমানজন তোমালোকৰ মানুহ আছে মানুহজন আছে ছজনে খেতি কামত লাগে হ্যাঁ চোৱা এই খেতি কিন্তু বিভিন্ন একচুৱেলি কোনখন বজাৰলৈ তোমালোকে বস্তুখিনি গুচি যায় লংকা আৰু 16 কিলো উমৰাংচু আৰু লংকালৈ গৈ আছে জিকা আৰু তুমি এটা কথা গম পোৱা নে মই যে ভিডিঅ'টো তোমাৰ বনাই আছো এইটো ৰাইজে চাব আৰু তোমালোকৰ এই পানীমূৰ অঞ্চলৰ জিকা যে অসমৰ ভিতৰত যে বিখ্যাত তুমি জানানে কথা জানা মই জানো খাই থাকে ইয়াত ক'ৰ পৰা মানুহে ল'ব আহে গুৱাহাটী ডিপো পৰা আহিছে কালি এতিয়া আছো আমি নগাঁৱৰ পৰা আহিছো আমি এতিয়া পানীমূৰলৈ গৈ আছিলো যাওঁতে জিকা খেতি বুলি অলপ আপোনালোকৰ লগত কথা পাতিম লগতে জিকা অলপ লৈ যাম এনেকা বহুত মানুহ তোমালোকৰ সোমাইছেগে চবকে 30 টকাই দিয়া 30 টকাই দিয়া চবক নে না কম নাই 30 টকাই চোৱা আমি এদিনীয়া কাৰণে 50 টকা কলা না 50 টকা নহয় 30 টকাই পাই আৰু ঘৰত তোমালোকৰ কি খেতি আছে বোলে অলপ গৈ কথা পাতো আছে আৰু জিকা আছে পানীলাও আৰু কুমাৰ আছে খিৰা আছে চিম আছে বেগানা আছে জলকীয়া আছে বা বহুতখিনি খেতি কৰা ঠিকে আছে লাগা খেতি কামত আৰু আমি এনেকে ধৰণৰ তোমালোকক দেখাই থাকিম আৰু আহিবলৈ তোমালোকৰ এই গাঁৱটোৰ নাম কি ক'ম এইটো পানীমূৰ কদালাংচু হয় পানীমূৰটো আগত আছে পানীমূৰৰ কাষৰ গাঁৱটোৰ নাম কদালাংচু হয় কদালাংচুত আপোনালোকে যদি আহে জিকা ল'ম বুলি তেনে কদালাংচু আহিব লাগিব বঢ়িয়া বাকীখিনি আপোনালোকক জনাম শেষলৈকে ভিডিঅ'টো কি হয় উপভোগ কৰি চাই থাকক লোকেল মালৰ প্ৰতি সকলোৰে চকু আৰু আমি পানীমূৰ আহোঁতে লোকেল চব্জি লৈ লৈছোঁ আৰু চাওক আৰু ইমান দূৰৰ পৰা কষ্ট কৰি নিয়া অৰ্থ এটাই লোকেল প্ৰডাক্টটো খাম গতিকে আপোনালোকেও যদি লোকেল প্ৰডাক্ট খাবলৈ মন আছে তেনেহ'লে পানীমূৰ যাওঁতে এইটো ধুনীয়া ৰাস্তা আছে এইফালে পানীমূৰ আৰু এই জেগাৰ পৰা আপোনালোকে ধুনীয়াকৈ চব্জি লৈ যাব হয় না ব্ৰ লোকেল মাল খাবা ধুনীয়া জিকা লোকেল মাল খাবৰ কাৰণে কষ্ট কৰিছা পুৰা ঘাম চাম ওলাই গৈছে অৰ্গেনিক বস্তু খাবলৈ ভাল সেইটো কাৰণে লৈ গৈছে লোকেল মালৰ প্ৰতি সকলোৰে চকু বেছি হয় নহয় ডেইলি কিমান কিলো চিঙা যায় জিকা 40-50 কেজি জিকা চিঙা যায় ন এতিয়া কম আছে ন আমি কোমোৰা লৈ লৈছোঁ কোমোৰা টেষ্ট কৰিব লাগিব পুৰা সঁচাকৈ জৈৱিক পদ্ধতিৰে কৰা খেতিডৰাৰ পৰা চব্জিখিনি নিজে ছিঙি আনি আৰু ঘৰত বনাই খোৱা তাৰ আমেজ কেৱল খোৱাজনেহে গম পোৱা যায় যদি আপোনালোকে পানীমূৰৰ জিকা আজিলৈকে খোৱা নাই বা পানীমূৰৰ জিকা অসম বিখ্যাত বুলি গম পোৱা নাই তেনেহ'লে নেক্সট বাৰ যদি আপোনালোক পানীমূৰ যায় তেনেহ'লে এই সময়ত গ'লে আপোনালোকে তাৰ পৰা জিকা লৈ আহিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব